হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বহুদিন বিৰতিৰ পাছতে আচলতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া কথাটো হ'ল কি, আজি ধুনীয়াকৈ ওলাই ল'লোঁ আৰু এতিয়া সময় হৈছে আপোনাৰ 9 বাজিছে আৰু এইফালে ধুনীয়াকৈ মিষ্টাৰ ওলাইছে। কোনফালে গুচি গৈছা? আৰু এইফালে একদম পূৰা মিষ্টাৰ ওলাই মেলি ৰেডি। আজি পিং মিলি গৈছে আৰু দুয়ো নাই ওলালোঁ। আৰু এতিয়া আমি ক'ৰবাত যাম, ক'ত যাওঁ নকওঁ মানে ন, ছাৰপ্ৰাইজৰ হৈ থকা কথাটো নে কি? হা ক'ব নালাগে, নকওঁ ন, আমি তাত গৈ দেখাই আছোঁ হা, চাই থাকক। গতিকে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যাব পাৰিলো আহা যাওঁ ব'লা লোৱা আকৌ তুমি লোৱা ৰ চাচোন ভিডিঅ' কৰি দেখাটো কেছ হৈ লৈছে দি দিয়া। অ' কোনো তুমি কিন্তু গোটেইখিনিকে মাতি আনিলা দেই। ভিডিঅ' কৰা বৈ তুমি মোক এৰি থৈ গুচি গৈছা। মই সেইটো নিব লাগিব নহয়। এক ছেকেণ্ড। দেখিছেনে, আমি বৰ্তমান আছোঁ আচলতে নেগেটিভ মন্দিৰত আৰু মিষ্টাৰে পূৰা বিস্কুট লৈ লৈছে আৰু চব বান্দৰ তেওঁ পাছে পাছে গৈ আছে। চাওকচোন কিমান মৰম লাগিছে সকলোকে দেখি। আৰু এইফালে চাওক ন, অকণি পোৱালিবোৰ কি ধুনীয়াকৈ মাকে মৰম কৰি আছে। আচলতে প্ৰত্যেক মাকৰ কাৰণে আচলতে আৰু এইফালে এয়া কাজিয়া লাগিছে। কেনেকুৱা কাজিয়া কৰিব তাক কামুৰি কি কৰিব লাগে। তোমালে ৰৈ আছে দিবলৈ বিস্কুট দিবলৈ। চাওক না কিমান ধুনীয়াকৈ সৰু পোৱালিও আচলতে মাকৰ কোচত লৈ গৈ আছে ধুনীয়াকৈ। আৰু এইফালে দি আছে বিস্কুট। ৱাও, চেক ধৰিব কাজিয়া নকৰিবি অ'। তুমি দি ফিনিছ কৰি দিবা আকৌ। আৰু আমি এতিয়াও মন্দিৰ পোৱাহিয়ে নাই, কিন্তু এইবিলাক ক'ব আহিলে আমাৰ মিষ্টাৰ চব পাছে পাছে ছাগলী বান্দৰ লাগি আছে। ভয় লাগে দেই, কেনেকৈ গাত খেলা মাৰি আহে। এইডোখৰ স্কুল এনেকুৱা হ'ল ল কেনেকৈ বিচাৰে আজি ল। তোর বোন আবার হাত ছয়। হ্যাঁ হ্যাঁ, হ্যালো দিদি হেক্টো বোন যাওতে
আৰু এইফালে চাওক কি ধুনীয়াকৈ চেলফি লৈ ৰৈ আছে মজা আছে হয় নাই চেলফি উঠিছা কি লাগে বিস্কুট লাগে বিস্কুট দিয়া নাই তোমালোকক বিস্কুট উলিয়ালে বান্দৰ আহি যায় চেলফি পূৰা ল'বলৈ ৰৈ আছে হয় নাই জাপ মাৰি বান্দৰ আহি যায় আৰু এইফালে বিস্কুট দিয়াৰ লগে লগে একদম সিহঁতৰ মুখত হাঁহি উঠি অঁ আহি গ'ল একদম কেজ ধৰিবলৈ বান্দৰ দৌৰি আহিছে চোৱা হৈ গ'ল ভৰোৱা ভৰোৱা পেকেট ভৰোৱা ৰৈ আছে দিবলৈ সিহঁতে মানে ক'ত মানে থাকে গম নাপায় পূৰা ৰৈ আছে দিবলৈ আৰু নাই একো নাই নোৱাৰি সিহঁতৰ পৰা ফটো মাৰিবা নি মাৰি দিছোঁ দিয়া আৰু মই বৰ্তমান আছোঁ নেঘেৰিটিং মন্দিৰত চাকি জ্বলালোঁ কিন্তু বান্দৰৰ কাৰণে মিষ্টাৰে এচাই লৈ ল'বলগীয়া হৈছে মিষ্টাৰ এচাই কিয় ল'ব লগা হৈছে কৈ দিয়া গাই চাই জাপ মাৰি দিয়ে আকৌ গাই চাই জাপ মাৰি দিছে ভয় নালাগে তুমি প্ৰথমতে বিস্কুট দি মানে সিহঁতক বিস্কুটবোৰ পকেটৰ পৰা উলিয়াবই নোৱাৰো বিস্কুট মানে দেখাইছে ছাগলীক দিয়াৰ পাছতো বান্দৰ ক'ৰ পৰা আহে একদম মানে ক'ব নোৱাৰো আহি যায় মুঠতে সিহঁতি চাইহে থাকে মানে আৰু এওঁ মানে পকেটত যিহেতু লৈ ফুৰিছে বিস্কুট গতিকে একদম পাৰ্টনাৰ পৰা আহি গৈছে ন আৰু এতিয়া বিস্কুট দিয়াৰ পিছত তেওঁ এতিয়া অৱস্থাটো চাওক কেনেকুৱা হৈছে এচাই লৈ পূৰা ঘূৰিবলগীয়া হৈছে মন্দিৰ দৰ্শন কৰিবলৈ আহিছে কিন্তু হাতত এচাৰি আৰু কি হয় দেখাই আছোঁ গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আৰু এয়া কঁঠাল খাই পূৰা কঁঠাল পাৰি দিছে আৰু চাওক ছাগলী বান্দৰ চব আহি গৈছে চব আহি গৈছে একদম আৰু এইফালে চোৱা কি ধুনীয়াকৈ একদম মানে মাকৰ কোলাত শুই আছে ধুনীয়াকৈ আৰু এইফালে এয়া ছাগলী বান্দৰ ধুনীয়াকৈ হা বাপেক ৰৈ আছে অঁ দেউতাক ৰৈ আছে আৰু দেখিছা মাকৰ কোলাত কেনেকৈ মৰম কৰিছে ওকণি চাইছে ওকণি নাই অ' কি কৰিছা অ' ওকণি চাইছা নি সঁচাকৈ দিয়া আচলতে মাকৰ মৰম দেখিছা মাকৰ মৰম বাপেক হয় যাব দেখিছা মানে সি মানে লোকৰ পচন্দ নকৰে আৰু আমি নেঘেৰিটিং মন্দিৰ আহিছিলোঁ দেখাইছোঁ যিমানখিনি প্ৰথমে আপোনাক গম পাইছে আৰু চাকি ধূপ জ্বলালোঁ জ্বলাই আহি পেলাই অকণ বাহিৰতে বুলি বহিছোঁ আৰু এইফালে মিষ্টাৰ ধুনীয়াকৈ বহি আছে ন কেনেকুৱা লাগিলে কৈ দিয়া মন্দিৰলৈ আহি ভালেই লাগিলে মন্দিৰলৈ আহি অহা নাছিলোঁ আজি প্ৰথম আহিছোঁ ওচৰতে যদিও অহা নাছিলোঁ আহিব সময় নিমিলে এইবিলাকতো বস্তুবিলাক সময় মিলিব লাগিব আজি ভগৱানৰ ওচৰত সময় মিলিলে আহিলোঁ মনৰ আশা কিছুমান আছিলে এইবিলাক কি হয় চাওঁ মানে আজি আমাৰ মনটো বহুত ভাল লাগিছে হয়নে গতিকে আমিতো সদায় আহিয়ে থাকোঁ মন্দিৰ গতিকে ভাবিলোঁ ওচৰত থকা নেঘেৰিটিং মন্দিৰনো কিয় মিছ কৰোঁ গতিকে আহিলোঁ ন আৰু কি এইবোৰ দেখা নাছিলোঁ চালোঁ বান্দৰ বহুত উৎপাত কৰে আৰু বান্দৰে কি লটি ঘটি কৰিলে কৈ দিয়া বিস্কুট দম পূৰা মানে তেওঁ জেপত দেখাইছে মোৰ ইয়ালৈকে জাপ মাৰিছে মোকতো এবাৰতো মই মানে চাকি উলিয়াব লওঁতে পূৰা একদম জাপ মাৰি দিছে বাৰু যি কি নহওক তেওঁলোক আচলতে ইয়াতে থাকে গতিকে আৰু আচলতে সকলো ভক্তই তেনেদৰে তেওঁলোকক দিয়েও মাহ প্ৰসাদ যোনে যি পাৰে আমি বিস্কুট আনিছিলোঁ বিস্কুট দিলোঁ আৰু চাওক না একদম কিমান বান্দৰ একদম পূৰা দৌৰিয়ে ফুৰে এনি টাইম তাৰমানে পৰিৱেশটো আচলতে বান্দৰৰ কাৰণে বিখ্যাত বুলি ক'ব পাৰি নেকি সেইখিনি সকলোৱে শুনিছে আৰু অকল বান্দৰ বুলি নহয় দেই ছাগলী গৰু সকলো আছে আৰু লগতে মানে যি দিয়া হয় আচলতে যদি আমি বান্দৰক দিওঁ কিবা এটা বস্তু কলেই হওক বা প্ৰসাদেই হওক নাইবা বিস্কুট যিকোনো বস্তু দিলে আচলতে চব একদম পূৰা থোপ খাই আহে তাৰমানে চবকে দিব লাগিব আৰু শেষত মানে মিষ্টাৰৰ কি হ'লগৈ তেওঁ মানে এচাৰি লৈ ল'ব লগা হৈছে যিহেতু মানে গালৈকে জাপ মাৰিছে ন যিহেতু ভয়ো লাগে কাৰণ তেনেকুৱা দেখা নাই দিয়কচোন পৰিৱেশটো গতিকে যি কি নহওক বাৰু ভাল লাগিলে মন্দিৰলৈ আহিলোঁ আৰু কি হয় সকলো দেখাই আছোঁ গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ
ভয় লাগে আৰু নাই দেই আৰু নাই মানে মই দুটাক দিছোঁ দেই দুটাক দিছোঁ কাৰণ মোৰ ভয় লাগে বাই বাই আমাৰ নাই আৰু দেই আৰু সি আহিছিলে তাক দিবলৈ নাই এবাৰ বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ ধুনীয়াকৈ চাওঁ এয়াই হৈছে নেঘেৰিটিং শিৱ মন্দিৰৰ আচলতে বাহিৰৰ পৰিৱেশ আৰু মানুহ আচলতে এতিয়া কম হয় কিন্তু তথাপিও যথেষ্ট মানুহ আহিছে বুলিয়ে ক'ব লাগিব আৰু যিহেতু আমাৰ অহা দেৰিও গতিকে মানুহ আমি কম পাইছোঁ আৰু যি কি নহওক বেছি ভিৰ হোৱা নাই গতিকে চাকি গছ আচলতে বহুত ভালদৰে জ্বলাব পাৰিলোঁ আৰু কি হয় দেখাম এইফালে মানে বান্দৰে পূৰা মিষ্টাৰৰ পাছে পাছে ঘূৰিয়ে ফুৰিছে মোৰ পিছা নেৰে আজি তোমাৰ পিছা পুৰা বান্দৰ মোৰ পিছত তুমি মাৰি থাকা চব মানে তেওঁ জেপত যদি কেনেকৈ ৰুমালখনো উলিয়াব লগা হয় তেওঁ মানে ৰুমালখনো উলিয়াব পৰা নাই কাৰণ বান্দৰ পূৰা মানে মিষ্টাৰ তত ৰৈ আছে তত বান্দৰ ৰৈ আছে বাই 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 हेलमेट दुकान আৰু এইখনে হৈছে আমাৰ বসন্তী আচলতে হঠাতে অহা বৰষুণ জাকে আমাৰ বসন্তীখনো যিমানখিনি ধূলি বেল লাগিছিল সকলো চাফা হৈ গ'ল আৰু বৰষুণ জাক যে হঠাতে ক'ৰ পৰানো আহিলে ইমান এটা ধুনীয়া বতৰ যদিও বৰষুণ জাকে যেন আমাকে খেদি আহিছিল আৰু আধা ৰাস্তাতে বৰষুণে পালে আমাক এনেদৰে গতিকে আমি অকণমান এনেদৰে আচলতে দোকান এখনতে ৰৈ দিছোঁ যিহেতু বৰষুণত তিতি বুৰি যাব নোৱাৰি আৰু আচলতে বৰষুণ বাৰু মোৰ বহুত প্ৰিয় কিন্তু তথাপি দিয়কচোন তিতিবতো নোৱাৰোঁ গতিকে আজি আচলতে নেঘেৰিটিং মন্দিৰ গৈছিলোঁ আৰু নেঘেৰিটিং মন্দিৰৰ লগতে আচলতে দেৰগাঁৱৰ
অকণমান দুই এটা কাম আছিলে সৰু সুৰা ক'ত গৈছিলোঁ বাৰু পিছত ক'ম এইখিনি কথা মানে মিষ্টাৰ অকণমান কাম আছিলে অফিচিয়েল গতিকে সেইকাৰণে গ'লোঁ আৰু লগতে যিহেতু ওচৰতে নেঘেটিং মন্দিৰ গতিকে চাই আহিলোঁ বাৰু যি কি নহওক আৰু আপোনালোককো যিমানখিনি পাৰোঁ দেখালোঁ এই ভিডিঅ'টোৰ জৰিয়তে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদি সেই ভিডিঅ' চাই ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো নতুন বা প্ৰথম ভিডিঅ' চাইছে তেওঁলোকেও যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নতুন নতুন ভিডিঅ' মই আচলতে সোনকালে পাবৰ কাৰণে গতিকে পুনৰ নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজত অতি সোনকালে আহি আছোঁ আজিলৈ আহোঁ বাই বাই থেংক ইউ